হে পরম পবিত্র আত্মা, হে প্রেম স্বরূপ, আনন্দ স্বরূপ, সুখ স্বরূপ, দিব্য স্বরূপ, হে মানব দরদী, হে গীতৰ সম্ৰাট, হে সৃষ্টি ৰজা, হে সৃষ্টি ৰজা, প্ৰকৃতি ৰজা, এইবাৰ তুমি যি কায়া লৈ আহিবা সম্পূৰ্ণ নিৰোগী, নিৰ্বিকাৰী, সৰ্বগুণ সম্পন্ন আৰু এক দীঘল আয়ুস ৰেখালৈ তুমি নতুন শৰীৰত অৱতীৰ্ণ হবা। সকলোৱে যদি আমি এই ব্লেছিংছ ৰাখো, সেই আত্মা তেনেকৈ প্ৰকট হব। এইখিনি তেওঁৰ ব্লেছিংছ লোৱাৰ সময়। আত্মা অজৰ অমৰ অবিনাশী। আত্মাই কেৱল এই ড্ৰেছটো চেঞ্জ কৰে। ড্ৰেছ মানে শৰীৰ, আৰু এড্ৰেছ চেঞ্জ কৰে মানে নিজৰ ঠিকনা চেঞ্জ কৰে। তেওঁ পুণ্য আত্মা, পবিত্ৰ আত্মা। পুণ্য আৰু পবিত্ৰ আত্মা সদায় পাব্লিকৰ বাবে জন্ম হয়। এইগৰাকী হৈছে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ৰুমা মেহেন, যিয়ে নেকি দাবী কৰিছে তেখেতে পৰম পিতা পৰমাত্মাৰ লগত তেখেতৰ মেছেজ আদান প্ৰদান হৈছে। আৰু এই মেছেজ অনুসৰি তেওঁ দাবী কৰিছে যে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব। এই ভিডিঅ'টো অৱশ্যে চৰ্চিত হৈছে কিছু পৰিমাণে। ময়ো বিভিন্ন চেনেলত বা বিভিন্ন মাধ্যমত এই ভিডিঅ'টো পাইছোঁ, কিন্তু মোৰ পটককে বা সোনকালে বিশ্বাস হোৱা নাছিলে। তাৰপিছতে মই পাই গ'লোঁ ইয়াৰ অৰিজিনেল যিটো ভিডিঅ' ৰুমা মেহেনৰ ভিডিঅ'টো, আৰু সেই ভিডিঅ'টোত তেওঁ স্পষ্টকৈ কৈছে যে পৰম পিতাৰ লগত তেখেতৰ আদান প্ৰদান হৈছে, বাৰ্তালাপ হৈছে, আৰু সেই বাৰ্তা অনুসৰি তেওঁ এইটো দাবী কৰিছে যে সঁচাকৈ জুবিন গাৰ্গৰ নতুনকৈ আকৌ জন্ম হ'ব, অৰ্থাৎ পুনৰ জন্ম হ'ব। অনুৰাগী হিচাপে, জুবিন গাৰ্গৰ অনুৰাগী হিচাপে মোৰতো অন্ততঃ মনটো বহুত সকাহ পৰিছে, খুবেই ভাল লাগিছে যে আমাৰ মৰমৰ, আমাৰ অন্তৰৰ প্ৰাণৰ গানৰ জুবিন আকৌ ঘূৰি আহিব। তেখেতে কৈছে যে 2026 চনৰ, অৰ্থাৎ এইটো 2025 অহা বছৰ, 2026 চনৰ এপ্ৰিল মাহৰ পৰা মে' মাহৰ ভিতৰত আমাৰ মৰমৰ জুবিন গাৰ্গৰ নতুন শৰীৰ এটালৈ জন্ম হ'ব। তেখেতে তেওঁৰ ভিডিঅ'টিত কৈছে যে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব এখন ইংৰাজ দেশত। ইংৰাজ দেশ মানে একজেক্টলি হয়তো তেওঁ কৈছে যে 100% 100% হ'ব লাগে ছিংগাপুৰ, আৰু ছিংগাপুৰতে তেওঁ জন্ম লাভ কৰিব। আৰু খুব কম বয়সৰ পৰাই তেওঁ সংগীত প্ৰেমী হ'ব, শিল্পী সুলভ হ'ব। বয়স 4 বছৰ বয়সৰ পৰাই তেওঁ সংগীতৰ প্ৰতি আকৰ্ষিত হ'ব, আৰু ভৱিষ্যতে এজন সাংঘাতিক ধৰণে মাইকেল জেকচনৰ নিচিনা তেখেতে এজন নিজকে পৰিচিত কৰাব সংগীত শিল্পী হিচাপে। তেওঁ এটা নিজৰ এটা বেণ্ড এটা হ'ব, ৱৰ্ল্ড মিউজিকেল বেণ্ড এনেকুৱা এটা, আৰু সেই বেণ্ডটোৰ জৰিয়তে তেওঁ গোটেই বিশ্বতে তেওঁ খ্যাত হ'ব, পৰিচিত হ'ব। আৰু 14 বছৰ বয়স মানতে তেখেতে ভাৰতলৈ ভ্ৰমণ কৰিব আহিব। ভাৰতলৈ ভ্ৰমণ কৰিব আহোঁতে তেওঁ অসমত প্ৰৱেশ কৰিব, আৰু অসমত তেওঁ জুবিন গাৰ্গৰ যিমানবিলাক গীত মাত আছে সেই গীত মাত বিলাকৰ প্ৰতি তেওঁ আকৃষ্ট হ'ব, আৰু তেওঁ নিজেই জুবিনৰ এজন ফেন হৈ পৰিব। গতিকে প্ৰয়াত আমাৰ মৰমৰ জুবিনৰ যিটো আমাৰ নতুন শৰীৰ, সেই শৰীৰটোৱে পুনৰ পুৰণা যিখিনি জুবিনৰ গীত মাত আছিলে বা জুবিনৰ যিখিনি সৃষ্টি আছিলে সেইবিলাকৰ প্ৰতি সাংঘাতিক ধৰণে আকৰ্ষিত হৈ পৰিব। আৰু আমাক এইটোৱেইটো লাগে যে জুবিন আমাৰ মাজলৈ আহি যাওক। কিন্তু অকণমান মনটো দুখ লাগিছে এইটো কথাও শুনি যে আমাৰ জুবিন অসমত আমাৰ জন্মগ্ৰহণ নকৰে। কিন্তু যি নহওক, তথাপি অনুৰাগী হিচাপে মই ভাবিছোঁ যে মোৰ লগতে আন যিমানবিলাক অনুৰাগী আছে যিয়ে নেকি এই কথাখিনিৰ বিষয়ে তেওঁলোকে গম পোৱা নাই, কথাখিনি শুনি অন্ততঃ আমাৰ মনটো অকণমান সকাহ পৰিব, অলপমান ভাল লাগিব যে জুবিন আমাৰ মাজত আকৌ ঘূৰি আহিব। আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী ৰুমা মেহেনৰ মতে তেওঁ ভেজিটেৰিয়ান হ'ব, আৰু গোটেই বিশ্বত পৰিচিত হ'ব, সাংঘাতিক ধৰণে শিল্পী সুলভ হ'ব, প্ৰকৃতি প্ৰেমী হ'ব। সাগৰ যদিও তেওঁ ভাল পাব, সাগৰ মহাসাগৰ, কিন্তু পানীত নামিবলৈ তেওঁৰ ভয় হ'ব। তেওঁ সাধাৰণতে যিমানবিলাক ভ্ৰমণ কৰিব নিজৰ জীৱনকালত আকাশ মাৰ্গেৰে কৰিব, অৰ্থাৎ ফ্লাইটেৰে কৰিব। ইয়াৰ উপৰি তেওঁ ভেজিটেৰিয়ান হ'ব। আৰু আমাৰ যিজন জুবিন, আমি যাক ভাল পাওঁ, যি জুবিন আমাৰ মাজৰ পৰা সদ্যহতে কিছু সময়ৰ কাৰণে বিদায় লৈছে, আমি তেওঁৰ জীৱনৰ বিষয়ে যদি অকণমান অধ্যয়ন কৰোঁ, বা আমি জানোৱেই তেওঁৰ স্বাস্থ্যৰ প্ৰতি, তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি বৰ সচেতন নাছিলে। গতিকে নতুন যিজন জুবিন গাৰ্গ আহিব, তেওঁ স্বাস্থ্যৰ প্ৰতি সাংঘাতিক ধৰণে সচেতন হ'ব। গতিকে এই কথাখিনি শুনি মোৰ খুবেই ভাল লাগিছে, তাকে ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
কিমান দূৰ সঁচা কিমান দূৰ মিছা মই নাজানো, কিন্তু মনটো ভাল লগাৰ কাৰণেই মই ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকক। আৰু ভিডিঅ'টোৰ কমেণ্ট বক্সত বা মই এটা লিংকটো দি দিম, অৰিজিনেল যিটো ভিডিঅ' ৰুমা মেহেনৰ। আপোনালোকে ভিডিঅ'টো চাই নিজেই অকণমান বুজিবলৈ চেষ্টা কৰিব তেখেতে কি কৈছে। আৰু আমাৰ কাৰণে খুবেই ভাল লগা কথা, আমাৰ প্ৰাণৰ জুবিন, আমাৰ গানৰ জুবিন আমাৰ মাজলৈ ঘূৰি আহক, লাগে দুদিন দেৰিয়ে হওক লাগে। আৰু অসমত অহাৰ লগে লগে এইখিনি তথ্য যদি আগতীয়াকৈ গম পায়ে গৈছোঁ, তেনেহ'লে হয়তো আমি সেই আমাৰ মনৰ জুবিনক আমি হয়তো বিচাৰি পাম।